নমস্কাৰ অন্যতা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বজাৰলৈ গৈছিলোঁ আৰু বস্তু এটা পাই লৈ আনিলোঁ। আপোনালোকক তাকে দেখাম বুলি ভাবিছোঁ। আপোনালোকে এইটো বস্তু চিনি পাইছেনে বাৰু? পনিয়ল। সৰুতে আমি পনিয়ল খুব খাইছিলোঁ। আমাৰ ঘৰৰ ওচৰৰ মানুহে ঘৰত পনিয়ল গছ এজোপা আছিল আৰু সেইজোপাৰ পৰা আমি পনিয়ল খাইছিলোঁ। কিন্তু আজি বহুত বছৰ হ'ল পনিয়ল খাবলৈ পোৱা নাই। সেইকাৰণে আজি বজাৰত পনিয়লখিনি পাই লৈ আনিলোঁ আৰু খুব ভাল লাগিল। আচলতে বতৰৰ ফল খাব লাগে। আজিকালি পাবলৈহে দিগদাৰ হৈছে পনিয়লটো এনেকৈ পিটিকি কোমল কৰি লোৱা হয়। কোমল কৰি লোৱাৰ পিছত খাবলৈ খুব ভাল হয়। ময়ো অলপ কোমল কৰি লৈছোঁ। খাই চাওঁ, টেষ্ট কৰি চাওঁ। বজাৰৰ পৰা যিহেতু আনিলোঁ, বঢ়িয়া, ভাল লাগিছে। বহুত বছৰৰ মূৰত পনিয়ল খাইছোঁ আৰু বতৰৰ ফল সঁচাকৈ খাব লাগে। বৰ্তমান পাবলৈ নাইকিয়া হৈ গৈছে পনিয়ল। সেইকাৰণে আজি পাই লৈ আনিলোঁ আৰু আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ। পনিয়ল খালোঁ এতিয়া আৰু ভাবিছোঁ অকণমান ওলাই যাওঁ। ক'লৈ যাম মই কৈ আছোঁ বাৰু। বহুত দিন মই ফুৰিবলৈ যোৱা নাছিলোঁ। ভাবিছোঁ অলপ আজি ফুৰি আহোঁ। আহক আজি আমি ফুৰিবলৈকে যাম। মই আহি পাই গ'লোহি আচলতে মই আজি সৌৰভহঁতৰ ঘৰলৈ আহিছোঁ। বহুত দিন অহা নাছিলোঁ ইহঁতৰ ঘৰলৈ, আজি আহিছোঁ। পাই গ'লোহি। কি ধুনীয়া ঘৰ দেখিছে নাই ইহঁতৰ ঘৰটো? খুব ধুনীয়া ঘৰ। সোমাইছোঁহি আৰু মই। এইটো আমাৰ ৰিণটো হয়, সৌৰভৰ ভায়েক। আৰু এইটো হ'ল আমাৰ সৌৰভ। সিহঁতৰ ঘৰলৈকে আহিছোঁ। এই যে বিয়াখনৰ ভিডিঅ'টো আপোনালোকৰ মনত আছে নাই বাৰু? আৰু যদি নাই চোৱা ডেছক্ৰিপশ্যনত দি দিম। সিহঁতি দৰাৰ কাৰণে খুব নাচিছিলে, আপোনালোকে চাই ল'ব দেই। আলহী ঘৰ পালেহি। আলহী ঘৰত মানে চৰবতটো দিছে, খাই লওক। গৰম যি উঠিছে আজি। এই আমাৰ সৌৰভৰ দেউতাক, এইফালে আমাৰ সৌৰভৰ মা। ঘৰটো দেখিছে নাই? ঘৰটো কি ধুনীয়া। সজোৱা বস্তু ধেৰ আছে। কিন্তু অলপ পিছতে লৈ আনিলে চাহ, গতিকে চাহটো খাই লওঁ। আলহী ঘৰত আহি মানে চাহ লৈ আনিলে, চাহটো খাই লওঁ বুলি ভাবিছোঁ। কি বনাইছে আমি। আৰু আমাৰ এই ভাইটি এটাকো লগ পালোঁ ইয়াতে। এই মানে ধ্ৰুৱজ্যোতি আছিলে সেই নামটো। চাহটো খাই লওঁ, তাৰপিছত কি হ'ব আৰু। কেনেকুৱা হৈছে ক'ব আকৌ। কেনেকুৱা হৈছে ক'ব আকৌ। আপোনাৰ কাৰণে স্পেচিয়েল বনোৱা হৈছে। লাল চাহ হ'লেও স্পেচিয়েলে হয়। চাহকাপ ভাল লাগিছে, মানে বহুত স্পেচিয়েল হয়। এইখন হ'ল ইহঁতৰ আগফালৰ ফুলনি বাৰী। অলপ ফুল ফুলি আছে। সৌৰভৰ ঘৰলৈ আহিলোঁ, চাহ তাহ খালোঁ আৰু কথা পাতিলোঁ। বহুত দিন অহা নাছিলোঁ আচলতে ইহঁতৰ ঘৰলৈ। আজি অকণমান সময় পাই ওলাই আহিলোঁ। বহুত দিনৰ মূৰত আহিলোঁ কাৰণে এটা গছ পুলি দিছে মোক। আপোনাৰ কাৰণে উপহাৰ। থেংক ইউ। বহুত দিনৰ পৰা ভাবি আছিলোঁ দিম বুলি। এইটো তগৰ ফুলৰ পুলি ন? তগৰ ফুল। আমাৰ ঘৰত তগৰ ফুলটো নাই বাৰু, গতিকে এইটো এওঁলোকে ধুনীয়াকৈ পচাই মেলি দিছে। তো এইবাৰ ৰুমগৈ। বহুত ধন্যবাদ এই উপহাৰটো দিয়াৰ বাবে। ভাত খাবলৈ কৈছিল, কিন্তু ভাত নাখাওঁ বুলি কোৱাত জোৰকৈ ৰুটি বনাই ৰুটি খাবলৈ দিলে। ভাল হৈছে কিন্তু বঢ়িয়া। মোক ফাৰ্ষ্ট টাইম বনাইছে। এনেকৈ খুৱাই থাকিলে সদায় আহিম আৰু। আলহী ঘৰলৈ আহিলোঁ, খালোঁ বলোঁ আৰু সন্ধিয়াই হ'লেই। এতিয়া মই যাবলৈ লৈছোঁ। সৌৰভ যাওঁগৈ আৰু। তোমালোক যাবা এদিন আমাৰ ঘৰলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।